চৰাইদেউ জিলাৰ অন্তৰ্গত বিমলাপুৰ চাহ বাগিচাত সংঘটিত হৈছে ভৱিষ্যত জীৱন নিধি আঁচনিৰ ধনৰ আত্মসাতৰ ঘটনা। এই ঘটনাক লৈ বাগিচাখনৰ কৰ্মচাৰীৰ মাজত পুৱাই লাগিল খোৱাদোৱা। প্ৰায় 200ৰো অধিক কৰ্মচাৰী তথা আচাৰ কৰ্মকৰ্তাই উত্তাল কৰিলে বাগিচাৰ পৰিৱেশ। 2008 চনতে মৃত ব্যক্তিৰ নামত পোৱা টকা আত্মসাত কৰাক লৈ আজি আচাৰ বিমলাপুৰ প্ৰাথমিক শাখা আৰু চাহ বাগিচাৰ মজদুৰসকলে বিমলাপুৰ চাহ বাগিচাৰ ফেক্টৰীৰ সন্মুখত প্ৰতিবাদ কৰে। উল্লেখযোগ্য যে মৃত বীৰেন কয়া নামৰ ব্যক্তিজনৰ জীৱন নিধিৰ প্ৰায় 1,10,000 টকা বাগিচাখনৰ কৰ্মৰত পুলক সেনগুপ্তা আৰু বাগিচাৰ ছিকিউৰিটি গাৰ্ড ৰবি তিৰ্কি নামৰ ব্যক্তি দুজনে আত্মসাত কৰাৰ অভিযোগ তুলিছে সংগঠনটোৱে। মাত্ৰ 8,000 টকা মৃত ব্যক্তিজনৰ ঘৰত গৈ দিবলৈ যাওঁতে ঘৰৰ পৰিয়ালে টকাখিনি ল'বলৈ অমান্তি হোৱাত ঘৰৰ দুৱাৰ দলিতে টকাখিনি পেলাই থৈ যায় ৰবি নামৰ লোকজনে। বীৰেন কয়াৰ পত্নী শুকলা কয়াই বাকী টকাখিনি নাপায় আচাৰ কৰ্মকৰ্তাক অভিযোগ কৰি ঘটনাটোৰ সবিশেষ জনায়। আচাৰ কৰ্মীয়ে ৰবি তিৰ্কিৰ ঘৰলৈ বিচাৰি যায় যদিও ৰবিক ঘৰত নাপায় আচাৰ কৰ্মীসকলে বিমলাপুৰ থানাত এখন আজাহাৰ দাখিল কৰি অতি শীঘ্ৰে ৰবিক গ্ৰেপ্তাৰ কৰি পাবলগীয়া বাকী ধন মৃত পৰিয়ালৰ লোকক 20 ডিচেম্বৰৰ ভিতৰত দিবলৈ এক সময়সীমা বান্ধি দিয়ে। এই সংক্ৰান্তত বাগিচাখনৰ পৰিচালক জ্ঞাত নহয় বুলি সংবাদ মাধ্যমক জনায় আৰু অতি শীঘ্ৰে ইয়াৰ উচিত তদন্ত কৰিবলৈ জানিবলৈ দিয়ে। অনাগত দিনত আচাৰ বিমলাপুৰ শাখাই এনে লোকসকলৰ তীব্ৰ নজৰ ৰাখিবলৈ ইয়াৰ উচিত তদন্ত নহলে আগন্তুক দিনত বাগিচা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। এই সংক্ৰান্তত বাগিচাখনৰ পৰিচালক জ্ঞাত নহয় বুলি সংবাদ মাধ্যমক জনায় আৰু অতি শীঘ্ৰে ইয়াৰ উচিত তদন্ত কৰিব বুলি জানিবলৈ দিয়ে। অনাগত দিনত আচাৰ বিমলাপুৰ শাখাই এনে লোকসকলৰ প্ৰতি তীব্ৰ নজৰ ৰাখিব আৰু ইয়াৰ উচিত তদন্ত নহলে আগন্তুক দিনত বাগিচা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। আমাৰ যিটো বস্তুটো হেৰি পিছুৱা হৈছে কি হৈছে কেনেকৈ হৈছে আমি আজিলৈকে আমাৰ কমিটি কোৱা নাই আৰু কেনেকৈ হৈছে আমি মেনেজমেণ্ট কোনো খবৰ পোৱা নাই। আপোনালোক আজি পইণ্টটো আনি এইটো মিটিং কৰিছে আৰু এইটো আপত্তি জনাইছে। আমি বস্তুটো ইনকুৱাৰী কৰিম আৰু ইয়াৰ ভিতৰত যদি কিবা এটা যদি থাকিব কোনোবা যদি গিল্টি থাকিব যিটো একশ্যন ল'ব লাগিব। আজি যিটো মহিলাগৰাকী পইচাটো যিটো খাইছে আমি শুনি পাইছোঁ, আমি দুখৰ কথা। আমি ইমান কষ্টৰে কাম কৰোঁ, ইমান জংঘল বাগান, আমি ইমান ধাচনা বাগানত কাম কৰি যদি আমাৰ যিটো পাইপলৈকে টকাটো যদি লোকে খাব, তো তেনেকুৱা মানুহ আমাৰ এই বাগানত থকাতকৈ সমিতি কমিটিক তেওঁলোকে প্ৰমাণ পত্ৰৰ সৈতে প্ৰেৰণ কৰিছে। তো আমি আজিৰ তাৰিখত আমি জানিবৰ কাৰণে পাওঁ যে আমাৰ বাগিচাত কাম কৰা শ্ৰমিকবিলাক বহুত কষ্টৰে কাম কৰে, বহুত দুখ যাতনাৰে কাম কৰে। পইচাটো কিমান পাব লাগে হিচাপত? 1,10,000 আছিলে। হয়, কিমান দিছে এতিয়া? 15,000 দিছে বুলি কৈছে। তো এই পইচাটো কোনে খালে? পইচাটো আমাৰ সেন বাবু খাইছে বুলি কৈছে। হয়, এই বাগানৰ কৰ্মচাৰী নে? বাগানৰ কৰ্মচাৰী, তেওঁ হেড অফিচত থাকে সোণাৰীত। হয়, আৰু তেখেতক আমি মাতিছিলোঁ কিন্তু তেখেতে অহা নাই। তেখেতক আমি 10টাত আহিবলৈ কৈছিলোঁ কিন্তু 10টাত নহাৰ কাৰণে আমি দুখ লাগিছে যে তেখেতে আমাৰ কাৰণে তেওঁ চাকৰিত আছে, আমাৰ মানুহবিলাকৰ কাৰণে তেওঁ তাত বহি আছে, আমি কাম কৰিছোঁ, তাত তেওঁ চাকৰি হৈছে। তো আমি দুখ পাইছোঁ যে আমাৰ মানুহক। চৰাইদেউৰ পৰা নৱজ্যোতি টিপমীয়াৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ আছাম।